জয় অসম। মই বৰ্তমান উপস্থিত আছোঁ দনিকণাত আৰু দনিকণাত বীৰ লাচিত থানৰ উদ্যোগত তথা নকছাবাসী ৰাইজৰ সহযোগত ৰঙালী বিহু উদযাপন কৰিছোঁ আৰু উদযাপন কৰোঁতে সেই দেখিছে মোৰ সৌফালে সন্মুখত যি আছে মোৰ পিছফালে এইফালে মঞ্চভাগ আছে আৰু এই মঞ্চতে আজি দুদিনীয়াকৈ ২৬-২৮ তাৰিখে দুদিনীয়াকৈ বিহু উদযাপন কৰিব লৈছোঁ আৰু এইফালে বীৰ লাচিত জনা আমাৰ যাৰ নামেৰে আমাৰ গঠিত বীৰ লাচিত সেনা তেখেতক আমি শ্ৰদ্ধাৰে পুজি পিনি ইয়াত এখন ঘৰ আৰু মোৰ ইয়াৰ পৰা যদি চাই সোঁ কাষে দেখিব ৰাজীৱ ভদিয়া ফটোখন আছে সম্ভৱ সোঁকাষে আমাৰ ৰাজীৱ ভদিয়া ককাইদেউ তেখেতৰ আছে আৰু কণ মইনাকালে খুব ব্যস্ত আছিলে মই আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণ এটাই আছে এখন চহা জীৱনৰ এখন গাঁৱলীয়া ঘৰখন আমি বীৰ লাচিত থানাৰ উদ্যোগত আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আহক মই আপোনালোকক অকণমান এই ঘৰটো আমাৰ দিয়ক আঞ্চলিকে আমাক এই ঘৰটো আচলতে বনাই দিছে খুব সুন্দৰ আপুনি সোমালে আচলতে প্ৰকৃততে এখন গাঁও ঘৰত সোমালে কি বস্তু থাকিব লাগে কেনেদৰে সোমাই তাৰ উপস্থাপন কৰিব বিচাৰিছোঁ এয়া ৰঙালা খুলিয়ে প্ৰথমতে সোমাব লাগিব আমি আৰু এয়া এখন ঘৰ আৰু এইখন ঘৰত আহিলে আপোনালোকে ইমান ধুনীয়া এইখিনি বস্তু পাব এটা সৰু বস্তু আচলতে ঘৰত প্ৰকৃততে কি বস্তুকেইটা দৰকাৰ হয় সেই বস্তুকেইটা উপস্থাপন কৰিবলৈ আহিছোঁ আৰু বহুতো কণ মইনাসকল ইয়াতে ৰখি আছে ফটো মাৰি আছে দেখিছে নাচনীসকলে অকণমান দেখুৱাই দিবলৈ মন জনাইছোঁ গতিকে আহক সোমাই আহিলোঁ আপুনি সোমাই আহিয়ে পোনপ্ৰথমতে এজোপা কলগছ আচলতে ঘৰৰ ভিতৰত বাৰীখনৰ ভিতৰত কি থাকে প্ৰথম এটা কলগছ আৰু কলপুলিটো আচলতে ইমান সুন্দৰভাৱে কলপুলিটো ইমান সুন্দৰভাৱে উপস্থাপন কৰা হৈছে যে কলগছৰ লগত এটা কলপুলিও ৰখা হৈছে খুব সুন্দৰ উপস্থাপন কৰিছে আৰু কলপুলিটোৰ লগত এখন চাইকেল আচলতে চাইকেলখন এখন মাছ মাৰিবলৈ যোৱা মুহূৰ্তৰ এখন চাইকেল এটা চাইকেলত মোনা লগতে এটা পল লৈ চাইকেলখন মাৰি ওলাই যাব ঘৰৰ চোতালত আচলতে চাইকেলখন ৰখি থৈ দিয়া উপস্থাপন কৰিছোঁ আৰু এইফালে এটা দেখিছে পুখুৰী কুঁৱা আচলতে কুঁৱাটো টিং এটা ওপৰত ৰাখিছে ইমান সৰু ডিটেইলছবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে এটা কলচী আছে কলচীৰ পৰা এই ঘৰৰ কাষতে সাধাৰণতে এখন তাঁতৰ শাল আছে তাঁতৰ শালখন ইতিমধ্যে প্ৰস্তুত কৰি আছে যিহেতু ঘৰৰ কাষতে আমাৰ প্ৰত্যেক গাঁৱত আচলতে এতিয়া ক্ৰমান্বয়ে এই মাটিৰ তাঁতৰ শালখন হেৰাই গৈছে যদিও তাক আমি উপস্থাপন কৰিছোঁ আচলতে প্ৰকৃততে আমাৰ গাঁও ঘৰত এনেদৰে থাকে এখন ঘৰৰ কাষতেই এটা তাঁতৰ শাল থাকে খুব সুন্দৰ আৰু নিচেই দেখিছে এইটো ঘৰ ভাগ এইটো মূল ঘৰটো আৰু মূল ঘৰৰ কাষতে এই তাঁতৰ শালখন আছে খুব সুন্দৰ উপস্থাপন এয়া আছে শিকিয়ামাৰি তাৰ ছালৰ ওপৰত শিকিয়ামাৰি ৰখা হৈছে এই এডাল হৈছে ওখনমাৰি আৰু এইখন ধান চপাই আচলতে মই নামটো পাহৰি গৈছোঁ এই ধান চপোৱা ধান যেতিয়া আমি মাৰোঁ সেই ধানৰ শুকাবৰ বাবে এনেদৰে এইডালে মানে ধানবিলাক চপাই অনা হয় লগতে এখন জাপি আছে এটা জাপিখন বান্দৰৰ ওপৰতে আছে আৰু এখন কাটা কোৰ বুলিয়ে কওঁ কিন্তু আৰু ইয়াত যদি বেলেগ কিবা নাম আছে মই নাজানো আৰু এইডাল আছে বিৰিয়ামাৰি ঠিকি বান্দাত এখন ডলা ৰখা আছে বাৰান্দা ভাগ আচলতে ঘৰটো সম্পূৰ্ণ লুকটো মই আকৌ অকণমান দেখুৱাই দিছোঁ খুব সুন্দৰভাৱে আৰু এখন চকী থাকিব যিহেতু বাৰান্দাত আগৰ দিনৰ ককা এজন বহি থকা ঘৰৰ মুখিয়ালজন এই চকীখনতে বহিব এডাল লাখুটি আছে এখন গামোচা আছে লগতে খুব হেৰাই যোৱা এটা ৰেডিঅ' আছে যিটো ইতিমধ্যে আমাৰ ইয়াৰ পৰা সাধাৰণতে হেৰাই গৈছে গাঁও ঘৰৰ পৰা এটা ৰেডিঅ' আছে এটা টিপ চাকি ৰখা হৈছে তাৰ পৰা এই বাৰান্দাখনত অকণমান ডেকৰেশ্যন কৰিবৰ বাবে এটা কলহ জাপি কেইটামান দি আনকি এটা ইমান ক্ষুদ্ৰকৈ ৰাখিছে এটা পমো ৰখা হৈছে ঘৰত চাইকেলত পম দিবৰ বাবে যিহেতু চাইকেলখন অকণমান আগত আছে মাছ মাৰিবলৈ যোৱা এখন চাইকেল আৰু এই চাইকেলখনৰ লগত ৰখা আছে এটা পম খুব সুন্দৰ এখন কাঁচি ৰখা আছে বাৰান্দাতে আচলতে সঁচাকৈ প্ৰকৃততে এনেকৈ কাঁচিবোৰ ৰখা হয় মোৰ গাঁৱৰ ঘৰত আৰু এটা জাপি আছে লগতে গৰু মুখা যেতিয়া আমি গৰু নিয়া হয় মৰণা মৰাৰ সময়ত সাধাৰণতে বেছি ব্যৱহাৰ কৰা হয় বা খেতি পথাৰ শস্য থাকিলে গৰু যদি সেই মুখে যাবলগীয়া হয় তেতিয়া সেই মুহূৰ্তত এই মুখাটো প্ৰস্তুত কৰা হয় চন্দন আৰু এই মুখাভাগ যেতিয়া খেতি পথাৰ বা মৰণা মৰা হয় গৰুৱে ধানটো যেতিয়া বেছি খায় সেইবাবে এই মুখৰাটো লগোৱা হয় লগতে এটা আছে খৰাহী খুব সুন্দৰ খৰাহী এটা ৰাখিছে দেখিছে নহয় খৰাহীটো আৰু এটা আছে এইটো ডিঙৰা এইটো নিশ্চয় ডিঙৰাই ক'ব লাগে যদি মই ভুল নহয় মোৰ সম্পৰ্কে ডিঙৰা আৰু এইটো হৈছে দোণ সাধাৰণতে বহু লোকে চাগে পাহৰিয়ে গৈছে দোণটো কাৰণ মোৰ আজি চহৰমুখী আছে তেখেতসকলে পাহৰিছে আজিকালি ল'ৰা ছোৱালী নাজানিব পাৰে এইটো আৰু চবচে ভাল লগা বস্তুটো হৈছে এইটো লাও আচলতে বহুদিনলৈকে এতিয়া মানে নাইকিয়াই হৈ গ'ল মানুহৰ ঘৰত ইয়াতে নিমখ ৰখা হৈছিলে বছৰ যোৰা চোৱা এইটো লাও খোলা এই খোলাত নিমখ ৰাখে বছৰ ইয়াক নিমখেও ইয়াক পচাব নোৱাৰে এনেকুৱা এটা বস্তু এইটো নেচাৰেল বস্তু তাৰ পৰা আছিলে এইটো আপোনাৰ চাবলৈ পাব এটা
হাঁহৰ সজা হয় কুকুৰা বা হাঁহ ইয়াৰ এই সজাটোতে আমি বজাৰ সময়লৈ যেতিয়া বেচিব নিয়া হয় তেতিয়া ইয়াক নিয়া হয় তাৰ পৰা এইটো আছে খালৈ এই খালৈটো বহুত মাছ ধৰিব এইটো বাছখনতে খালৈ লগতে খালৈৰ লগত সংগতি ৰখা আছে এটা চেপাটো থকাৰ পাছত আৰু এই ঘৰটো আছে সম্পূৰ্ণ এটা ঢেঁকীশালত এইখন এখন ঢেঁকীশাল এটা ঢেঁকী এটা উপস্থাপন কৰা হৈছে চাওকচোন ঢেঁকীটোৰ লগত মানে পিঠা খুন্দি আছে আৰু পিঠাটো ডিটেইলছটো চাওক আপুনি ডিটেইলিঙত মানে যিটো ৰখা হৈছে এই ডিটেইলছত মানে এই পিঠা ৰখা হৈছে তলত এইখিনি পিঠা খুন্দা এইটো গাইশালী ঢেঁকীৰ গাইশালীত পিঠা খুন্দি থকা এটা দৃশ্য আৰু ঢেঁকীটো সুন্দৰভাৱে উপস্থাপন কৰা হৈছে খুব সুন্দৰ এটা উপস্থাপন আৰু এইফালে আহিলে এজোপা তামোল গছ দেখা পাব আপোনালোকে যদি আহিব এজোপা তামোল গছৰ লগত সংগতি ৰাখি নাঙল জুৱলি আৰু এইখন হৈছে মৈ দিয়া হয় এই গতিকে যিসকলে মৈ দিয়ে খেতি পথাৰত কঠীয়া পৰাত মাটিটো সমান কৰিবলৈ ব্যৱহাৰ কৰা হয় এখন মৈ সঁজুলি লগতে এজোপা গছজোপা খুব নেচাৰেল গছ এজোপা লগাই ৰাখিছে ইয়াতে যেন এই গছজোপা হৈছে বুলি ভাব কিন্তু এই গছজোপাৰ লগত এজোপা কপৌ ফুলো আছে অকণমান ডিটেইলছত যদি চাই দিয়ে দেখিব কপৌ ফুল পাই আছে খুব সুন্দৰ ডিটেইলছত মানে খুব নিপুণভাৱে এইটো এটা ঘৰৰ উপস্থাপন যিটো কৰিছে প্ৰকৃততে গাঁৱৰ ঘৰৰ উপস্থাপনটো যি ধৰণে কৰিছে খুব নিপুণভাৱে কৰিছে প্ৰত্যেকটো বস্তু সৰু সৰু ডিটেইলবিলাক অকণমানো মানে হেৰুৱাই দিয়া নাই যে কিবা এটা হেৰাই যাব যেন আপুনি এই ঘৰখনত আহিলে প্ৰকৃততে সঁচাকৈ এখন ইয়াত থকা এখন ঘৰ লিখীয়া উপস্থাপন কৰিছে খুব সুন্দৰভাৱে বমটো দেখালোৱে মই তাৰ পৰা আহিছোঁ এই ঘৰৰ পৰা খুব সুন্দৰভাৱে এটা সৰু সৰু মানে যিটো দেখুৱাব লাগে আৰু ঘৰৰ মুখতে ইয়াত টাব কেইটামান ৰাখি থৈ দিয়া হৈছে আৰু এয়া ঢেঁকী দিয়ে আছে লগতে এয়া আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ৰাজীৱ ককাইদেউৰ ফটো শ্ৰদ্ধাঞ্জলি তেখেতে ৰাখিছোঁ আৰু তেখেতৰ এখন ঘৰ হিচাপে আমি তেখেতসকলক শ্ৰদ্ধা কৰিব বিচাৰিছোঁ আৰু গতিকে সকলো ৰাইজকে মই ক'ব বিচাৰিছিলোঁ যে আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা ৰঙালী বিহু সন্মিলন বিলাসী দিনা উদ্যোগত তথা নগছেবাসী ৰাইজৰ সহযোগতে অনুষ্ঠানটো পাতিছোঁ ২৬-২৭ তাৰিখে আজি সন্ধিয়ালৈ ইয়াৰে স্থানীয় কণ মইনাসকলৰ দ্বাৰা নৃত্য কিছু গীতৰ অনুষ্ঠান থাকিব অহাকালিলৈ ৰমেন দানৱৰ প্ৰগ্ৰেম আছে গতিকে সকলো ৰাইজক একান্তই উপস্থিত কামনা কৰিছোঁ।